ওয়েলকাম টু ইজি এণ্ড চিম্পল মুনছ কিচেন। মই আজি নানখাটাৰ ৰেচিপি এটা লৈ আহিছোঁ। নানখাটাই খাবলৈ খুবেই টেষ্টি হয়, সকলোৱে জানে। মই বেকিং পাউডাৰ বেকিং সোডা নিদিয়াকৈ নানখাটাই বনাওঁ, তেনেহ'লে চাওঁ হওক। ইয়াত মই 1 বাটি ময়দা লৈছোঁ, আধা বাটি চেনি গুড়ি লৈছোঁ আৰু আধা বাটি ৰিফাইন তেল। ইয়াত আপুনি ঘি বা বাটাৰ ইউজ কৰিব পাৰে। এতিয়া ময়দাখিনি এটা বাটিত দি দিলোঁ। চেনি গুড়িখিনিও দি দিলোঁ। এতিয়া মই ইয়াত অকণমান নিমখ দি দিম। মিঠা বস্তুত নিমখ দিলে মিঠাৰ সোৱাদখিনি আৰু বাঢ়ি যায়। এইবিলাক ভালদৰে মিক্স কৰি ল'ম। তাৰপিছত মই তেলখিনি অলপ অলপ কৰি দি থাকিম। তেলখিনি একবাৰে দিব নালাগে, অলপ অলপ কৰি তেলখিনি দি ময়দাখিনি মই ভালদৰে সানি ল'ম। 5 পৰা 7 মিনিটমান মই ময়দাখিনি ভালদৰে সানি ল'ম। ভালদৰে সানি লৈ চফ্ট ডো এটা বনাই ল'ম। ময়দাখিনি ভালদৰে সানি ল'লে নানখাটাইখিনিও পাৰফেক্ট হ'ব। চফ্ট ডো এটা হৈ গ'ল। নানখাটাৰ ৰেচিঅ'টো সঠিক হ'লে সকলোৱে নানখাটাই সহজভাৱে বনাব পাৰিব। ডো আমাৰ ৰেডি হৈ গৈছে। এতিয়া এটা বেকিং ট্ৰেত অলপ ৰিফাইন তেল দি ভালদৰে সানি ল'লোঁ। এতিয়া অলপ অলপ কৰি হাতত লৈ মই গোল গোল কৰি তাৰপিছত অলপ চেপেটা কৰি দিছোঁ। মাজত অকণমান এটা কিচমিচ দি দিছোঁ। আপোনালোকৰ যদি চেৰি থাকে চেৰি দি দিব পাৰে। মোৰ চেৰি নাছিল, সেইকাৰণে মই কিচমিচে দিলোঁ। আৰু এটা দেখাই দিলোঁ। গোল গোল কৰি ল'ব, তাৰপিছত চেপেটা কৰি দিব। এতিয়া নানখাটাইবিলাক হৈ গ'ল মোৰ। এতিয়া আপুনি কেৰাহীটো দি নানখাটাই বনাব পাৰিব। মই এইটো বেক কৰিম অভেনত। 150 ডিগ্ৰীত মই দিছোঁ। 15 মিনিটৰ কাৰণে এইটো মই বেক কৰিম। পোন্ধৰ মিনিট হৈ গ'ল। নানখাটাইখিনিও ৰেডি হৈ গৈছে। এতিয়া গৰম আছে। গৰম থাকিলে অলপ তুলতুলা থাকে, সেইকাৰণে হাত নিদিয়াই ভাল। ঠাণ্ডা হৈ গৈছে। চাওক নানখাটাইবিলাক কিমান ডাঙৰ ডাঙৰ ফুলি ফুলি গৈছে বেকিং পাউডাৰ নিদিয়াকৈ। যদি নানখাটাই ৰেচিপিটো ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক এটা দিব আৰু আপোনালোকে ঘৰত নিশ্চয় ট্ৰাই কৰিব। আৰু ৰেচিপিটো কেনে লাগিল কমেণ্ট কৰি জনাব।